আমি ওলাইছো বিশ্বকৰ্মাৰ প্ৰতিমা আনিবলৈ। এফালে আমি ওলাইছোঁ বিশ্বকৰ্মা মূৰ্তি আনিবৰ কাৰণে, যিহেতু আজিলৈকে আমি যোৱা নাই, মানে মই বিশেষকৈ গৈ পোৱা নাই, গতিকে পূৰা এক্সাইটেড হৈ গৈছোঁ। আৰু সেইফালে আমি এখন গাড়ী পিছপেলাই আহিলোঁ। তাৰপাছতে আমি আহি পালোঁহি ৰজা মৈদামত, য'ত আমাৰ মূৰ্তিভাগ অৰ্ডাৰ দিয়া হৈছিলে। আমি গৈ পাওঁ মানে তেওঁলোকে ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে আৰু তেওঁলোকে গাড়ী তেনেকৈ মূৰ্তিভাগ উঠাই দিছে। তাৰপাছতে আমি সকলোৱে ধূপ ধূনা জ্বলাই তাৰ পৰা মূৰ্তিভাগ আদৰি লৈ আহিছোঁ। তাৰপাছত আমি মূৰ্তি আনি অফিচত এনেকৈ স্থাপন কৰি ঘৰলৈ আহোঁতে মই মোৰ স্কুটিখনলৈ সৰুকৈ মালা এডাল কিনি লৈ আহিছোঁ। তাৰপাছতে বহুত বছৰ মানে বহুত দিনৰ মূৰত স্কুটিখন ধুনীয়াকৈ ধুৱাই মেলি মালাডাল এনেকৈ পিন্ধাই দিছোঁ। যিহেতু পূজাইনো আহিব বুলি বহুত দিন স্কুটিখন ধুওৱা হোৱাই নাছিলে, গতিকে আজি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু পাই গ'লোহি অফিচ, আৰু এইফালে কোনো মানুহ অহাই নাই আৰু পূজা আৰম্ভ কৰিবলৈ লৈছে আৰু মই আহোঁ মানে আৰম্ভ কৰিলে আৰু প্ৰায়। তাৰপাছতে এইফালে আহিছে এওঁলোক, দেখাই দিছোঁ সকলোকে এবাৰ আৰু পূজাত বহি আমি সকলোৱে সেৱা এটা কৰি ল'লোঁ। তাৰপাছতে সেৱা কৰি যিহেতু ঘৰত একো খাই যোৱা নাছিলোঁ, গৈ চাহ খালোঁ। চাহৰ লগত আছিলে পায়স, তাৰপাছত নিমকি আৰু জেলেপি। চাহ খোৱাৰ পাছত এয়া আমাক দিছে প্ৰসাদ, গতিকে প্ৰসাদকেইটা লৈ লৈছোঁ। আৰু এইফালে হৈ আছে আমাৰ খানা হয় মানে আমি অলপমান গেম চেম খেলি ল'লোঁ। তাৰপাছতে খাই মেলি আমি আকৌ ঘৰলৈ আহিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। বাই।